নমস্কাৰ কিমকি'skitchenলে পুনৰ আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো সকলো চাগে ভালে আছে। আজি মই চিকেনৰ খুব ধুনীয়া এটা ৰেচিপি বনালো আৰু এটো খাবলৈ ইমানে ভাল হৈছিল যে মই আপোনালোকৰ লগত শেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলো। এই ৰেচিপিটো মই এবিধ শাক দি বনাইছো আৰু এটো খাবলৈ ইমানে ভাল হৈছিল আৰু গোন্ধটো যে খুবেই ভাল হৈছিল। গোন্ধতে মানে খাও খাও লাগি যায়। বনাবলৈও খুবেই সহজ আৰু আপোনালোকেও এটো সহজে ঘৰত বনাব পাৰিব। তেনেহলে আহকচোন ৰেচিপিটো কেনেকৈ বনাইছিলো চাওক। মই এই ৰেচিপিটো বনাবলৈ কাৰণে চিকেন আধা কেজি মান লৈছো আৰু লৈছো পিয়াজ 3টা মিহিমিহিকৈ কুটি, বিলাহী 2টা হেয়াও কুটি লৈছো, কেঁচা জলকীয়া আদা নহৰুৰ পেষ্ট আৰু লৈছো মই এয়া এমুঠি মেথি শাক। মই কেৰাহী এটা গৰম কৰি ইয়াতে এতিয়া অলপ মিঠাতেল লৈ লৈছো। তেলখিনি খুব ভালকৈ গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াত পিয়াজখিনি দি দিম আৰু এইখিনি মই অলপ ভাজি লম। খুব এটা কাৰা ভাজি নকৰো, খালি অলপ গলিবলৈ দিম তেলত পিয়াজখিনি। পিয়াজখিনি ভজা হৈছে, গলি গৈছে পিয়াজখিনি। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনিও দি দিলো আৰু এইখিনিৰো মই কেঁচা গোন্ধটো যোৱালৈকে ধুনীয়াকৈ লৰাই লৰাই ভাজি লম। এইখিনি মছলা ভজা হৈছে। ইয়াত মই এতিয়া কেঁচা জলকীয়া কিটুকুৰু দি দিলো। কেঁচা জলকীয়া কিটা আজি মই এনেকৈ ফালি টুকুৰা কৰি দিছো কাৰণ কেঁচা কেঁচা গোন্ধটো থাকিলে খুবেই ভাল লাগে। মই মছলাখিনি খুব ধুনীয়াকৈ ভাজিছো আৰু এয়া ভজা হৈছে। ইয়াত মই এতিয়া বিলাহীখিনি দি দিম আৰু বিলাহীখিনি দি পেলাই মই এইখিনি এতিয়া অকমান গলি যোৱালৈকে ভাজি লম। মছলাখিনি ভজা ভজা হৈছে, বিলাহীও ধুনীয়াকৈ গলি গৈছে। এতিয়া মই ইয়াতে মাংসখিনি দি দিলো আৰু এইখিনি মই এতিয়া গোটেই মছলাখিনিৰ লগত ধুনীয়াকৈ মিহলাই পেলাই ভাজি থাকিম। যেতিয়ালৈকে মাংসখিনি পৰা পানী ওলাবলৈ আৰম্ভ নকৰে তেতিয়ালৈকে মই ভালকৈ এইখিনি লৰাই লৰাই ভাজি থাকিম। আৰু এয়া মাংস ধুনীয়াকৈ ভাজ খাইছে, পানী ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মই নিমখখিনি দিলো। নিমখ দি পেলাই আকৌ অকমান ধুনীয়াকৈ লৰাই পেলাই ভাজিম। আজি মই এই মাংসখিনি ভাজি ভাজিয়ে বনাম। মাংসখিনি ধুনীয়াকৈ ভাজি আছো আৰু এয়া তেল ফুটি ফুটি কাষেৰে ওলাইছে দেখিছে, মানে ভজা ভজা হৈছে মাংস। ইয়াত মই এতিয়া শুকান গুৰি মছলাখিনি দিবলৈ আৰম্ভ কৰিম। প্ৰথমতে দিলো হালধি প্ৰায় আধা চামুচ দিছো। হালধিখিনি গোটেই মাংসখিনিৰ লগত ভালকৈ মিহলাই লৈছো। এতিয়া ইয়াত দিম মই কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এয়া মই প্ৰায় 2 চামুচ দিছো। জ্বলা নাই, ৰংটো ধুনীয়া হ'ব। এতিয়া দিছো এয়া জিৰা গুৰি মই 1.5 চামুচ মান দিম, বেছি নিদো। জিৰা গুৰিখিনি দিলো আৰু আকৌ অলপ ভালকৈ মিহলাই লৈছো মছলাখিনি। ইয়াত এতিয়া মই ধনিয়া গুৰিও দিছো, ধনিয়া গুৰি প্ৰায় 2 চামুচ দিছো। আৰু মই বেলেগ মছলা ব্যৱহাৰ নকৰো। খুব ধুনীয়া ৰং আহিছে দেখিছে। এনেকৈ ভাজি থাকিম। মই চিকেনখিনি খুব ধুনীয়াকৈ ভাজি আছো। আজি এইখিনি মই ভাজি ভাজিয়ে বনাইছো কম জুইত। আৰু ব্ৰইলাৰ চিকেন খুব সোনকালে সিজি যায়। এতিয়া ইয়াত মই অলপ পানী দিম, আধা কাপ মান পানী দিম মছলাখিনি যাতে তলত লাগি নধৰিব কাৰণে।
এতিয়া মই ইয়াত মিঠি শাকখিনি দি দিম আৰু মিঠি শাকখিনি গলি যোৱালৈকে অকণমান ভাজিম। যিখিনি পানী দিছোঁ সেইখিনিতে শাকখিনি গলি যাব। এতিয়া মিঠি শাক বজাৰত খুব পোৱা যায় আৰু মিঠি শাক আপোনালোকে জানেনে মিঠি শাক খুব ঔষধিও হয়। ডায়েবেটিছ ৰোগীসকলৰ কাৰণেতো মিঠি শাক খুবেই ভাল। এনেও মিঠি শাকৰ বহুতো ৰেচিপি বনাব পাৰি, খাই খুব ভাল লাগে, গোন্ধটো খুবেই ভাল লাগে। আজি চিকেনত বনালোঁ আৰু এয়া মই অকণমান চেনি দি দিছোঁ। মই মাংস বনালে অকণমান চেনি দিওঁৱেই, আপোনালোকে যদি মন নকৰে নিদিলেও হ'ব। মাংসখিনি হৈয়ে গৈছে, শাকখিনি ধুনীয়াকৈ গলি গ'ল, কাষেদি তেলো ফুটি ওলাইছে। একদম গ্ৰেভি বনাইছোঁ মই। ইয়াত এতিয়া মই অকণমান গৰম মছলা দি দিম। গৰম মছলা দিলে সোৱাদটো আৰু অলপ আহিব। মিঠি শাকৰটো গোন্ধটো আছেই, গৰম মছলা অকণ দি দিলে আৰু ধুনীয়া লাগিব খাই। একদম কম দিছোঁ, আধা চামুচতকৈও কম। আৰু গৰম মছলা দি পেলাই লৰাই এতিয়া মই মাংসখিনি অফ কৰি দিম গেছটো। হৈয়ে গ'ল মোৰ মাংস। দেখিছে কিমান সহজ বনাবলৈ, খায়ো খুবেই ভাল লাগিব। মাংসখিনি এতিয়া মই বাতি এটাত উলিয়াই লৈছোঁ আৰু এইখিনি মই এতিয়া গৰমে গৰমে ভাতৰ লগত খাম। মই ৰ'ব পৰা নাই, খামেই এতিয়া। ইমানেই ধুনীয়া গোন্ধাইছে যে কি ক'ম আৰু। আপোনালোকেও তেনেহ'লে মিঠি শাক অলপ আনি পেলাই বনাই চাওক। ঘৰত যদি খেতি কৰিছে তেতিয়াহ'লেতো ক'বই নালাগে। এইটো বতৰতে যেতিয়া এই শাকবিধ ওলায় তেতিয়াহ'লে আনি পেলাই ধুনীয়াকৈ বনাই খাওক। পৰিয়ালৰ লগতো শ্বেয়াৰ কৰিব, বন্ধু বান্ধৱীৰ লগতো কৰিব। আৰু এই মাংসখিনি আপোনালোকে যিকোনো বস্তুৰ লগতে খাব পাৰিব, যেনে ৰুটি, লুচি, ভাত, যিহৰ লগতে খাওক, মুঠতে খাওক আৰু বহুতেই ভাল পাব মই কৈছোঁ। আৰু আজি যদি মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোক লাইক এটা দিব আৰু কমেণ্টো কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ ধুনীয়া ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিম, কাৰণ বিহু বুলি কিবা কিবি বনোৱা হ'বই। স্পেচিয়েল যদি কিবা বনাওঁ আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। তেনেহ'লে আহিছোঁ, বিহুত ভালকৈ ফূৰ্তি কৰক আৰু খুব ধুনীয়াকৈ ৰান্ধি বাঢ়ি সকলোৱে মিলি এসাঁজ খাওক।